নমস্কাৰ বহুদিনৰ মূৰত আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত ড্ৰেগন ফলৰ খেতি ঘৰতে কিদৰে খোৱাৰ উপযোগী হোৱাকৈ ড্ৰেগন ফলৰ খেতি কৰিব পাৰি আৰু মই কেনেদৰে ঘৰতে ড্ৰেগন ফলৰ খেতি কৰি ড্ৰেগন ফল পাবলৈ সক্ষম হৈছোঁ এই সকলোবিলাক এই ভিডিঅ'টোৰ জৰিয়তে আজি মই আপোনালোকৰ আগত অৱগত কৰিম। নমস্কাৰ, মোৰ নাম অনন্ত গগৈ। আপোনালোকে চাই আছে AG ব্লগ ইউটিউব চেনেল। যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটো চাই আছে তেতিয়া মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব যাতে মই যদি এনেকুৱা ভিডিঅ' দিওঁ তেতিয়া প্ৰথমে আপোনালোকে চাব পাৰে। আপোনালোকে দেখিছে যে মই এজোপা ড্ৰেগন ফল এই কাৰ্টনটোত আপোনালোকে ভিডিঅ'টোত দেখিছে যে এটা কাৰ্টনত কেনেদৰে ড্ৰেগন ফলৰ খেতি কৰিব পাৰি সেই সবিশেষে আপোনালোকৰ আগত অৱগত কৰিব লৈছোঁ। মই এটা মাছৰ কাৰ্টনত মাত্ৰ 3টা পুলি আনি ৰুইছিলোঁ। সেই 3টা পুলিৰ পৰাই যথেষ্ট ডাল মেলিবলৈ আৰম্ভ কৰিছিল। এতিয়া দেখিছেনে আপোনালোকে ড্ৰেগন গছজোপাৰ পৰা ফুল ফুলিবলৈ আৰম্ভ কৰিছে। এই ফুলসমূহ ফুলিবলৈ মোক 25 মাহ সময় লাগিল, মানে আপোনাৰ 2 বছৰৰ ওপৰত সময় লাগে এই গছজোপা ফুল। আপোনালোকে দেখিছে যে হালধীয়াকৈ ফুলসমূহ ফুলিবলৈ আৰম্ভ কৰিছে। দিয়া দেখিছে আপোনালোকে মোৰ এই গছজোপাত ফুল আহিবলৈ আৰম্ভ কৰিছে, লগতে ফলো আহিছে। এই পদ্ধতিটো আপোনালোকে কৰিবলৈ হ'লে প্ৰথমতে এনেকৈ ধৰণে পলিবেগত আপোনালোকে ডাল আনি পিনে পচাই ল'ব পাৰে। পচাই পিনে আপোনালোকে যেতিয়া ইয়াত অংকুৰণ যেতিয়া হ'ব তেতিয়া আপোনালোকে ভিডিঅ'টোত দেখিছে যে মোৰ সেই ডালটোৰ পৰাই নতুন গা গছৰ পাতনি মেলিছে। তেতিয়াই মই এই গছজোপা সেই মাছৰ কাৰ্টনটোত মই ৰুইছিলোঁ। ৰোৱাৰ পাছতেই গছজোপা ডাঙৰ হৈ এতিয়া ফল দিবলৈ আৰম্ভ কৰিছে। আপোনালোকে দেখিছে সেই এতিয়া লাহে লাহে মোৰ এই ফলসমূহ পকিবলৈও আৰম্ভ কৰিছে। আপোনালোকে দেখিলে যে অতি সহজতে আপোনালোকে ড্ৰেগন ফলৰ খেতি কৰিব পাৰে। মাছৰ কাৰ্টনত হওক বা আপোনালোকে বজাৰৰ পৰা পলি গ্ৰ' বেগ আনি পিনেও আপোনালোকে এই খেতিটো কৰিব পাৰে। আপোনালোকে দেখিছে যে মোৰ ফলসমূহ পকিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ দেখিছে মই প্ৰথম ফলসমূহ ছিঙিবলৈ লৈছোঁ আৰু ইয়াৰ সোৱাদ অতি মিঠা। আপোনালোকে ঘৰতে কৰি ল'ব আৰু মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যদি অলপ হ'লেও উপকৃত হৈছে তেনে মোৰ এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। ধন্যবাদ।